ওচৰত থাকলি দূৰত থাকো লাগে আৰু দূৰত থাকলি মানে কি ওচৰত হোৱা হলে ভিডিঅ'টো কৰাৰ আগত মাস্ক খান ভাল ফুলকে ধৰ চাব মানুহৰ এনেকুৱা কথা গিলা খান যদি মই ক'ৰবাত দূৰত কিবা কাম কৰো তেতিয়াহ'লে মই ভাবো ঘৰৰ ওচৰত হ'লে ভাল হয় যদি আকৌ ঘৰৰ ওচৰত হয় ভাল কেলা ঘৰৰ ওচৰতে কিবা কাৰোবাৰ কিবা গালি চালি কিবা শুনি কিনে দূৰত হ'লে ভাল এইগিলা টেনশ্যন নাথাকে মানে কি ভাল পাৱাৰ ক্ষেত্ৰতো সেনেকুৱা যে অলপ দূৰত হ'লে ভাল মৰমটো বেছি পায় ওচৰত হ'লে সদায় দেখাই পায় শুনে পায় মৰমটো অলপ কমি যায় মানে কি মানুহৰ ক'তো মানে কি শান্তি নাই মানে কি ওচৰ হ'লেও বেয়া দূৰ হ'লেও বেয়া আজি ভিডিঅ'টো অলপমান মানে কি বেলেগ বেয়া না একদম বেলেগ ধৰণৰ ভিডিঅ' গতিকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে নিশ্চয় ভাল পাব আমেজ পাব গতিকে আমেজ পোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ আপোনালোক যদি মোৰ চেনেলত কোনোবা নতুন হয় এনেকুৱা ধৰণৰ আমেজ পোৱা ভিডিঅ'বিলাক পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা ঘণ্টা বটনটো দবাই দিব তেতিয়াহ'লে বেছি পেক বক নকৰি চিধি ভিডিঅ'টোৰ মাজত গুচি যাওঁ চাব পৃথিৱীৰ ভিতৰত একদম থাৰ্ড ক্লাছ জন্তুৰ ভিতৰত মানুহক এইকাৰণে জন্তু বুলি কৈছোঁ জীৱ জন্তুৰ ভিতৰত থাৰ্ড ক্লাছ জীৱটো হৈছে জন্তুটো হৈছে মানুহৰ নিচিনা থাৰ্ড ক্লাছ আৰু এই পৃথিৱীত একো বস্তুৱেই নাই কিয় জানানে মানুহ ক'তো সুখী নহয় ইয়াতে থাকিও সুখী নহয় তাতে থাকিও সুখী নহয় এইটো কাম কৰিও সুখী নহয় সেইটো কাম কৰিও সুখী নহয় সুখী মানুহ কিয় নহয় জানানে মানুহৰ মনটোৰ কাৰণে মানুহ সুখী নহয় মনটোই মানে কি একান্ত মনে ধৰি ৰাখিব নোৱাৰে বস্তুটোত মানে কি বহুত টকা পইচা হ'লেও মানে কি টেনশ্যন আৰু পইচা পাতি নহ'লেও মানে কি মানুহ টেনশ্যন মানে কি মানুহ বস্তুটো ধৰি ৰাখিব নোৱাৰে মানুহৰ মনটোক ধৰি ৰাখিব নোৱাৰে মনটোক ধৰি ৰাখিব হ'লে কি কৰিব লাগিব গৰু দামে দিছা নাই বঢ়িয়াকে যাই আছে চাইডে দে বাৰু গৰু যাই আছে পথাৰত ভিডিঅ' কৰিলে গৰু যাই থাকিব মানে ভাল পোৱাৰ ক্ষেত্ৰতে কওঁ মানে কি যদি ওচৰত ভাল পোৱাটো হয় মানে এইটো আৰু ওচৰ আৰু ডিষ্টেঞ্চটো ওচৰ ধৰি সদায় দেখাতে আৰু তাৰমানে কি বেজাৰ লগা হৈ যায় বিয়া চিয়া কৰাৰ পিছত বেজাৰ লগা হৈ যায় যদি অলপ দূৰত হয় তেতিয়াহ'লে আদন পাদন বা এইগিলাই আৰু সেইফালৰ পৰা মৰমো বেছি পায় ওচৰ ধৰি মৰমো কম পায় আকৌ কেতিয়াবা হ'ল কিবা বিপদত পৰিলে আকৌ ওচৰতে হ'ব লাগে ওচৰ ধৰি কথা নাই মানে কি মানুহৰ এফালেও মানুহক মানে দুটা বস্তুৱে লাগে সেইকাৰণে মানুহৰ নিচিনা মানে কি থাৰ্ড ক্লাছ জন্তুৱে পৃথিৱীত নাই মানুহ ক'তো সুখী নহয় যিমান আপুনি ভালকৈ ভাত আঞ্জা ৰান্ধি যিমান নুখুৱাওক আপোনাৰ কিবা এটা ওলাবই কিবা এটা বদনাম ওলাবই সেইকাৰণে মানুহ জাতিটো জন্তু মানুহ মূৰ্খ ইয়াৰ পৰাই বাচাৰ একমাত্ৰ উপায়টো হৈছে পাৱা নপাৱা হিচাপ চিচাপ এইগিলাখান বাদ দি কিনে যিটো আপুনি যিখিনি পজিশ্যনত আছে য'ত আছে মানে কি সেইখিনিক লৈ সন্তুষ্ট থকাটো মনটোক সন্তুষ্ট কৰাটোৱেই কৰিব পৰাটোৱেই হৈছে তাৰ আচল প্ৰকৃত ঔষধ গতিকে আপোনালোকে য'ত আছে আপোনাৰ হাজিৰা কৰে আপুনি তাতে সন্তুষ্ট ধৰ আপুনি কিবা বেলেগ কাম কৰে আপুনি তাতে সন্তুষ্ট ওপৰত যাবলৈ বেছি চেষ্টা মানে মানুহ ঊৰ্ধ্বগামী হ'ব লাগে কিন্তু এনেকুৱা ঊৰ্ধ্বগামী নহয় মানে কি তাতে থাকিলেও আপোনাৰ এটা কিবা অসন্তুষ্টি থাকিব আৰু য'ত আছে আপুনি হাজিৰা কৰি আছে হাজিৰা কৰি থকাতেও আপোনাৰ অসন্তুষ্টি এটা থাকিব গতিকে যিখিনিত পায় যিখিনিত ভোগ কৰি আছে সেইখিনিক লৈয়ে সন্তুষ্ট থাকি ভালদৰে জীৱনটো কটাব পৰাটোৱেই হৈছে আচল জীৱন গতিকে ভিডিঅ'টো কেনে পালে জনাব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ অলপমান মোৰ অসুখ কৰোণা হৈছে নে কিবা হৈছে গম নাপাওঁ বাৰু অলপ অসুখ খাচা হৈ আছে মাৰি দিলোঁ চৰি তাৰ বাবে গতিকে বাই